কথাটো ধুনীয়াকৈ দেখালে আৰু অলপ ডাঙৰ আমি যাম আমাৰ কাৰণে সমৰ্থনৰ কাৰণে কেতিয়া লাগে কাম কৰি যাম গুড ক্লেপ এভৰিবডি। এতিয়া আমাৰ কাঞ্চন নগৰ উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী হিতেশ বৰ্মন ডাঙৰীয়াক আমি পাইছোঁ আৰু পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতে ক'ব যে এই একতাৰ মূল্য কি। ক্লেপ কৰা চবেই। সকলোৱে শুনা দেই, মন দি শুনিবা, সকলোৱে ইফালে শুনিবা। গমেই পাইছা কালি আমাৰ ৰাস্তাটোৰ কাৰণে যি এঘৰ মানুহে ঠেক কৰাৰ কাৰণে আমি অহা যোৱা কৰা ৰাস্তাটো ঠেক কৰাৰ কাৰণে কি কৰিছিল, চেষ্টা চলাইছিল। আজি তোমালোকে যেনেকৈ গৈ কিনে তাতে প্ৰতিবাদ কৰিছা, আমাক ৰাস্তাটো ডাঙৰ লাগে বহল লাগে, সেয়ে তোমালোকে প্ৰতিবাদ কৰিব গৈছানে নাই? ঠিক তেনেকৈ আমি কালি ডাঙৰ মানুহখনিয়ে গৈ কিনে কাইলৈ যিখন বেৰ দিছিল, ৰাস্তাটো ঠেক কৰিছিল, সেই ঠাইখিনি আমি বহল কৰি আহিছোঁ। বহল কিয় কৰিব পাৰিছোঁ জানেনে নাই? কালি মই অকল এজন সম্পাদক হিচাপে গৈ কিনে তাতে কৰিব পৰা নাই। মোৰ লগত সকলো ৰাইজ ওলাই গৈছে, আৰু সকলো ৰাইজ যেতিয়া ওলাই যায় যিকোনো এটা কামত, তেতিয়া সেই কামটো ধুনীয়াকৈ সমস্যাটোবিলাক সমাধান হয়। আজি তোমালোক সকলো একেলগে গৈছাৰ কাৰণে সকলোৱে চাইছেনে নাই ঘূৰি ঘূৰি? কিহৰ কাৰণে গৈছে? যা তোমালোকক সন্মান কৰিছে। কিন্তু তোমালোক এজন দুজনকৈ গ'লে কোনোবাই এনেকৈ ঘূৰি চাই সন্মান কৰে নেকি? নকৰে, হয়নে নহয়? আৰু লগে ভাগে যিটো সমাজৰ গঠনমূলক কামক প্ৰতিবাদ কৰিলে, একেমুখে প্ৰতিবাদ কৰিলে, সেইটো গঠনমূলক আন্দোলন বুলি কয়। আজি তোমালোকে সৰু সুৰা এটা গঠনমূলক আন্দোলন কৰি আহিলা, হয়নে নাই? তোমালোকৰ মনবোৰ ক'ত আছে? গতিকে তোমালোকে ভৱিষ্যতে এনেকৈ সকলোৱে মিলি জুলি নিজৰ স্বাস্থ্য ভালে ৰখাৰ লগতে সমাজৰ গঠনমূলক কামবোৰ এনেকৈ কৰি যাব লাগিব, আৰু তেতিয়াহে আমাৰ সমাজখন ভালে থাকিব। আৰু তোমালোকৰ ঘৰত যদি মাৰা দেউতাই যদি কিবা বেয়া ব্যৱহাৰ কৰে, সেইবিলাক তোমালোকে বুজাবা যে তোমালোকে এনেকৈ নকৰিবা, কাৰণ তোমালোকৰ কাৰণে আমি সকলোৰে ঘৰত নহয় বাৰু দেই, দুই ঘৰত কিছুমানৰ আছে। গতিকে তোমালোকে ক'বা, আমাৰ মাৰা দেউতাৰে যদি বেয়া বস্তু খায় তোমালোকৰ আগত, তোমালোকে ধুনীয়াকৈ মৰমেৰে বুজাবা, চোৱা পাপা তোমালোকে এইবোৰ আমাৰ আগত নাখাবা দেই। এতিয়া তোমালোকৰ আগত যদি মা পাপা এইবিলাক তোমালোকে যদি কোৱা, তেতিয়াতে মা বা দেউতাই লাজ পাই নাখাব, আৰু নাখালে তোমালোকৰ ঘৰখনত কাজিয়া পেচাল বা এইবিলাক একো নোহোৱা হৈ যাব। নহ'লে তোমালোকে ভালদৰে সুখ শান্তিৰে থাকিব পাৰিবা। আৰু এই কথাটো সকলোৱে হৃদয় নিয়ম কৰাটো ভাল, হয়নে নহয়? সকলোৱে মিলি জুলি থাকিলে নিজৰ এটা ফূৰ্তি লাগে নাই? আৰু যেতিয়া কাজিয়া লাগি থাকে, ইটোৱে সিটোক মানে যদি হিংসা হিংসি কৰি থাকা, তেতিয়া কি হয়, মনবোৰ অশান্ত হৈ থাকে, আৰু অশান্ত মনটোৱে কেতিয়াও এটা ভাল সিদ্ধান্ত ল'ব নোৱাৰে, হয়নে নহয়? গতিকে ভাল সিদ্ধান্ত ভাল কাম কৰাৰ কাৰণে মনটো সদায় প্ৰফুল্ল হৈ থাকিব লাগে। মনটো প্ৰফুল্ল হৈ থাকিব লাগিলে প্ৰথমতে ঘৰখন ভালে থাকিব লাগিব, হয়নে নহয়? তোমালোকে মা দেউতাৰ পৰা ভাল মৰম কৰিব লাগিব, তোমালোকে ভালদৰে মা দেউতাক মৰম কৰিব লাগিব, মা দেউতাই যি কয় সেই কথা শুনিব লাগিব, হয়নে নহয়? এতিয়া ঘৰখন তোমালোকে ভাল হোৱাৰ লগে লগে তোমালোকে একেলগে সমাজৰ লগত ওলাই আহিলা, ইটো সিটোক মৰম কৰিলা, ভাতৃত্বভাৱে আগবাঢ়িলা, কাৰোবাৰ বিপদত পৰিছে তোমালোকে সহায় কৰিলা। এনেকৈ যেতিয়া মানে মিলা প্ৰীতিৰে থাকিবা, মনটো ভালে থাকিব। মনটো ভালে থকাৰ লগে লগে কি হ'ব, তোমালোকে সমাজৰ ভাল কামবিলাক বা ভৱিষ্যতবিলাক তোমালোকৰ ভাল হ'ব। ঠিক আছে বাৰু, বেছি দীঘলীয়া নকৰোঁ, তোমালোক বহুত কষ্ট কৰি আছা, ধন্যবাদ।